ঠাণ্ডা দিনত জালুক দিয়া তাতে আকৌ অকণমান লাই শাক এনেকুৱা এটা ৰেচিপি খাবলৈ পালে যে কিমান মজা লাগে। গৰম গৰম দুটামান ভাত আৰু এই লাই শাকৰ পাত অকণমান, মাছ দুপিচ, লগতে পিঁয়াজ আৰু কি লাগে, বেলেগ একো জুতি নহ'লেও হয়। মাছ আছিলে, ভাবিলোঁ সেয়ে এই ৰেচিপিটোকে বনাওঁ। খুব প্ৰিয় হয় আৰু কেনেকৈ বনালোঁ চাওঁচোন আহক। মাছ ল'লোঁ 3 পিচ, 2টা বিলাহী পুৰি লৈছোঁ। ইফালে নহৰু আৰু আদা, জলকীয়াও এনেকৈ টাৱা এখনত গৰম কৰি লৈছোঁ। পিঁয়াজ 2টা সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া মই নহৰু জলকীয়াখিনি পিচি ল'ম, লগতে বিলাহী 2টাও লৈ ল'ম। বিলাহী 2টাটো পুৰিয়ে লৈছোঁ, অকণমান চেপি ল'লেই হৈ গ'ল। এইটো ৰেচিপি একেবাৰে তেলবিহীন। আৰু লোহাৰৰ কেৰাহী এখন গৰম কৰি লৈছোঁ। গৰম হোৱাতে মাছ কেইপিচ দি দিছোঁ। দেখিছে নহয়, তেল ব্যৱহাৰ কৰাই নাই। ইফালে ৰেচিপিটোত মোক লাগিব আলু অকণমান বইল কৰিবলৈ দিছোঁ। নতুন আলু ওলাইছে, 2টা আলু সৰু সৰুকৈ কাটি বইল হ'বলৈ দিছোঁ। মানে মাছ 3 পিচ অকণমান লুটিয়াই দিম। লুটিয়াই দিয়াৰ পাছতে কাটি লোৱা পিঁয়াজখিনিও দি দিলোঁ। নিমখ দিলোঁ জোখমতে আৰু আলু যে বইল কৰিছিলোঁ সেই আলুখিনিও দি দিলোঁ। ইফালে বিলাহী, জলকীয়া আৰু নহৰু যে পিচি লৈছিলোঁ সেই পেষ্টটো দি দিলোঁ। এইটোৱে যে একেবাৰে যাদুৰ দৰে কাম কৰিব। এনেকৈ বনাই খাবচোন দেই। যিসকলে বইল খাই ভাল পায় তেওঁলোকেতো ভালেই পাব, আৰু নোখোৱাসকলেও ভাল পাব। আৰু এইয়া বিলাহীৰ পেষ্টটো সৈতে অকণমান পানী দি দিলোঁ। ইফালে খৰিচা বনাই থোৱা খৰিচা এনেই নিমখত দি থৈ দিছিলোঁ, সেয়া খৰিচাও দি দিছোঁ। খৰিচাই ইয়াৰ টেষ্টটো আৰু দুগুণ বঢ়াব, লগতে গোন্ধটোও একেবাৰে ধুনীয়া কৰিব। যিসকলে খৰিচা খাব নোৱাৰে তেওঁলোকে এইটো স্কিপ কৰিব পাৰিব। ইয়াৰ ওপৰতে দিলোঁ জালুকৰ গুড়া অকণমান। জালুক আৰু গোটা জিৰা পিচি লৈ তাতে দি দিছোঁ। অলপ দেৰি সিজাৰ পিছত মাছ যেতিয়া সিজিলে তেতিয়াই মই লাই শাক দি দিলোঁ। লাই শাকৰ ডাঙৰ ডাঙৰ পাত কাটি দিলোঁ। লাই শাকখিনি দিয়াৰ পাছতো অলপ দেৰি মই 10-15 মিনিটমান সিজালোঁ। আৰু লাই শাকখিনি আধা সিজা হৈ থাকিলে যে একদম কেচেৰ কেচেৰ যে উঠে, খাই কিমান ভাল লাগে। আৰু ঢাকোনখন দাঙি দিয়াৰ লগে লগে ইমান ধুনীয়া গোন্ধ এটা আহিছে, কি ক'ম। এনেকৈ ভাত, গৰম গৰম ভাতৰ লগত এনেকৈ অকণমান জুতি পালে আৰু কি লাগে। দেখিছে নহয়, অকণো তেল ব্যৱহাৰ কৰা নাই। যিসকলে তেল খাবলৈ বেয়া পায় এনেকৈ মাছ বনাই খাবচোন, বৰ ভাল পাব। লগতে জুতি লগাও হয়। আৰু এইটো মাছৰ ৰেচিপি হ'লে ইয়াতে যে ভাজি বা বেলেগ একো জুতিৰ প্ৰয়োজন নাই।